ঐ আমনি লাগিছে আৰু কেৰম খেলোঁগৈচোন ব'ল একেলগে মিলি পেলাই কেৰম খেলোঁগৈ ব'ল কেৰম বৰ লাগে ব'ল না চবেই ক্ৰিকেট খেলোঁ ব'ল চোতালত আৰামত খেলিব পাৰিম তহঁতৰ চোতালখন ডাঙৰ নহয় ব'ল মোৰ কিন্তু লুডু খেলিহে ভাল লাগে এই কেৰম ইণ্টাৰেষ্টিং হয় বহুত ব'ল না লুডুত ছাছপেন্সো আছে হেই ক্ৰিকেটে খেলিব লাগে ক্ৰিকেট খেলিলে অলপ ফিজিকেলি এক্টিভ হবি চা না চেহেৰাকেইটা আৰু মোৰো চা আমিকেইটা গাহৰি হোৱা দি হ'লোঁ এতিয়া ঘৰত থাকি থাকি ব'ল ব'ল ক্ৰিকেটে খেলোঁ ব'ল ৰাম হ'ব ঠিক আছে ক্ৰিকেটে খেলোঁগৈ ব'ল কিন্তু কিবা এটা খেলোঁ মানে বৰ অশান্তি লাগিছে আমনি লাগি গৈছে ঐ পিছে কেলভিন ক'ত সি বাইক লৈ ওলাই যোৱা মই দেখিলোঁ মই সুধোতে ক'লে যে ক'ল্ড ড্ৰিংকছ আনিবলৈ যাওঁ তোৰ কি হ'ল আজি কি হ'ল কচোন ক কি হ'ল তোৰ মই তিনিআলিৰ যে ৰমা দোকান তাত মই ক'ল্ড ড্ৰিংকছ আনিবলৈ গৈছিলোঁ ক'ল্ড ড্ৰিংকছ কিনি পেলাই ওলাই আহোঁতে উজ্জ্বলক লগ পালোঁ উজ্জ্বলৰ লগত কথা পাতোঁতে গমেই নাপালোঁ যে 12:05 হৈ গ'ল আৰু অলৰেডি পুলিচ আহি গ'ল নহয় দেন কি হ'ল আৰু তাত তাৰপিছত নৰখিলোঁ আৰু লগালগ পলাই গুচি আহিলোঁ কিন্তু এটা ভুল হৈ গ'ল নহয় মই বাইকখন তাতেই এৰি থৈ গুচি আহিলোঁ কি হ'ব এতিয়া হয় নি ভাল কৰিলি একদম বাইকখন যে তাত তই এৰি থৈ আহিলি এতিয়াতো পূৰা ফচিলি তই মূৰ্খ কৰবাৰ বহুত চিন্তা লাগিছে অ' মূৰ্খৰ লিডাৰ যে তই তোকতো এতিয়া কোনেও বচাব নোৱাৰে লাইচেঞ্চ আছে নে তোৰ লাইচেঞ্চ নাই নহয় মোৰ গ'লি আৰু জেল তই 3 মাহৰ কাৰণে 3 মাহ আৰ চিও নাই 3 মাহ নহয় এবছৰ যাবি এইবাৰ তই লাইচেঞ্চো নাই আৰ চিও নাই ইঞ্চুৰেঞ্চো নাই উমৰ কেদ এতিয়া দেউতাই গম পালে মোক ৰাম পিটন দিব ধুলাই খোৱাটো ইমান ডাঙৰ কথা নহয় তই যেতিয়া ফচিলি কেনেকৈ পাছোঁ সেইটো ভাব আকৌ তহঁত দেউতাক নকবি দেই দেউতাক নকবি কিন্তু তোক জেললৈ নিলেতো ক'বই লাগিব বেয়াকৈ ফচিলি নক'লে কেনেকৈ হ'ব ঘৰত ৰহ কিবা এটাতো কৰিব লাগিব মূৰ্খটো কৰবাৰ তহঁতি বচাব পাৰ যদি বচা আৰু মোক নহ'লে মই গ'লোঁ আৰু লেট মি থিংক ঐ ৰ কল এটা আহিছে ৰ দেউতাই কৰিছে হেল্ল' দেউতা ঐ তই ক'ত আছ মোৰ মায়ে যে স্কুটিখন লৈ আহিলে তোৰ কি মামাইনো কেনেকৈ পালে বাইকখন তই যেতিয়া স্কুটিখন লৈ পলালি মোৰ মায়েৰটো পিছফালে আছে মোৰ মায়ে হোম গাৰ্ডৰ ইউনিফৰ্ম পিন্ধি আছিলে নিজৰ তই তেখেতকে পুলিচ বুলি ভাবি পলালি তই ক'ত আছ কৰ তোক আজি মই দি আছোঁ ৰ হেল্ল' নাই হেল্ল' শুনিলি নে কি হ'ল শুনিলোঁ তই যা ঘৰ যা বেগেতে ঘৰ যা তই নাই বচা না কিবা এটা বাহানা কৰ না মোক ঘৰত কৰ না মোক দিব নহ'লে ঠিকছে কিয় তোক কিয় বচাব লাগে তইতো পাব লাগে তইতো আৰু পাব লাগে তোকতো লৈ যোৱাতেনে ভাল আছিলে বাপেৰক ইম'চনেল ব্লেকমেইল কৰি বাইক খুজিলি এতিয়া পাইছ মছলাটো বয়সনো কিমান হৈছে ক্লাছ 10তে পঢ় আমি ক্লাছ 10তে পঢ়োঁ আমাৰ যদি এতিয়া বাইক লৈ বহ হা বাপেৰৰ মাৰক ইম'চনেলি ব্লেকমেইল কৰ যে বাইক নিদিলে ওলাই যাম ঘৰৰ পৰা আমুকটো কৰিম তামুকটো কৰিম হা পঢ়াই মেলি যে ইমান ডাঙৰ কৰিছে সেইটো নাভাব তই আমাৰ জেনেৰেশ্যনৰ ওপৰতে দেখোন ফিউচাৰটো বেছ হৈ আছে আমাৰ কাণ্ট্ৰিৰ দেখোন কি কৈছোঁ আমি বাইক লাগে মৰ হয় সেইটো ভুল হয় বাৰু মই আজি বুজিলোঁ সঁচাকৈ আমি এতিয়া মানে কথাটো কি হ'ল চোৱা তোমালোকে মই এই বস্তুটো দেখুৱালোঁ কাৰণ মেইন কথাটো হ'ল যে আমাৰ পেৰেণ্টছে আমাৰ কাৰণে যথেষ্ট কৰিছে আমাক পঢ়াইছে শুনাইছে আমাৰ কাৰণে কিমান ছেক্ৰিফাইচ কৰিছে কিন্তু এই যে ইম'চনেল যে ব্লেকমেইল কৰি পেলাই বাইক লোৱা হয় বা কিবা খোজা হয় নিজৰ পেৰেণ্টছক যে আমাক দি দিব আমি যদি ইম'চনেল ব্লেকমেইল কৰোঁ তাহাঁতৰ মনটো তাহাঁতৰ বেয়া লাগিলেও খং উঠিলেও আমাক দি দিব কাৰণ আমাক ভাল পায় কিন্তু সেইটো আমাৰ দায়িত্ব নহয় আমাক পঢ়াইছে আমাৰ দায়িত্ব কি আমি নিজে পঢ়ি পেলাই আমি কিবা ভাল কৰা এইটো কথা কোৱা নাই যে পঢ়ি পেলাই একদম টপ কিবা এটা হোৱা কাৰণ চব সমান নহয় কিন্তু বস্তুটো কি যে ইউ শ্বুড বি এ গুড হিউমেন বিং আমি মানুহ কেনেকুৱা হৈছোঁ যে পঢ়ি শুনি যে একদম হেৰি হৈছে সেইটোও কথা কোৱা নাই মই বাট কিছুমান ক্ষেত্ৰত আমি নিজকে চাব লাগে আমাৰ ভুল বহুত আছে সেইকাৰণে মই এই ভিডিঅ'ৰ দ্বাৰা মই দেখাব খুজিছোঁ যে আমি তেনেকুৱাবিলাক কাম কৰাটো একদম ভুল আমি উই শ্বুড ৰেচপেক্ট দিয়াৰ ইম'চনছ তাহাঁতি আমাৰ কাৰণে যিমান ছেক্ৰিফাইচ কৰিছে সেইবিলাক আমি ৰেচপেক্ট কৰিব লাগে এণ্ড আমি এইবিলাক বাইক খোজা কিবা খোজা কম বয়সত আৰে নিজে পিছত যেতিয়া পঢ়ি শুনি কিবা হ'বা বা যিয়ে হওক যেতিয়া ছাকচেছফুল হ'ব লাইফত তেতিয়া নিজেতো ঘটিব পাৰিবা তেতিয়া নিজে ঘটা এখন গাড়ীত বা নিজে ঘটা এখন বাইকত নিজৰ পেৰেণ্টছক উঠোৱাটো ডাঙৰ কথা পেৰেণ্টছক এনেকৈ ব্লেকমেইল কৰি পেলাই বাইক লোৱাটো ডাঙৰ কথা নহয় ইটছ ভেৰি বেড থেংক ইউ